Hello guys, आज হৈছে 1 এপ্ৰিল আৰু 1 এপ্ৰিলত হৈছে মানে মিছা কথা কোৱা দিন হয় গাইজ আপোনালোকে কাক 1 এপ্ৰিলৰ এপ্ৰিল ফুল বনালে প্লিজ তলত কমেণ্ট কৰি জনাই দিব তো গাইজ আপোনালোকে জানেনে 1 এপ্ৰিল কিয় পালন কৰা হয় ঠিক নাজানে মই জানো সেইবাবে মই আপোনালোকক কম তো গাইজ কিয় পালন কৰা হয় 1 এপ্ৰিল আপোনালোকে শুনিব দেই অতি মনোযোগেৰে শুনি থাকক কাহিনীটো মজা হ'ব 1957 চনত জাপানৰ এজন ৰজা আছিলে আৰু এজন তেওঁ ঘৈণীক আছিলে সৰি এজন নহয় এজনী ঘৈণী আছিলে আৰু সেই ঘৈণীজনী আছিলে তেওঁ পত্নী ঘৈণীকেতো পত্নী হয় মই ভুল হৈছিলে তেওঁ মানে এজন পত্নী আছিলে আৰু এই পত্নীজনীয়ে মানে খুব কিতাপ পঢ়িবলৈ মন গৈছিলে কিন্তু ৰজাই কিতাপ এখন আনি দিছিলে কিন্তু সেই কিতাপখন খুব মানে এনেকুৱা মিছা কথা আছিলে Sorry. ৰজা ঘৈণীজনী দিছিলে সেই ৰজা ঘৈণীজনীয়ে সেই মানে মিছা কথা এনেকুৱা মনোযোগেৰে পঢ়িছিলে মানে যেনেকৈ আপোনালোকে এতিয়া মোৰ কথাবোৰ শুনি আছে হয় গাইজ আপোনালোকে যেনেকৈ মোৰ এটা মনোযোগেৰে মিছা কথাবোৰ শুনি আছে ঠিক তেনেদৰে জাপানৰ সেই মানুহজনীও এই মানে মিছা কথা পঢ়িছিলে বুজিলে নহয়